সাংস্কৃতিক সংস্কৃতিৰে ভৰা সত্ৰনগৰী বৰপেটাৰ কাষতে আছে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ শাখা সত্ৰ। আৰু এই দামোদৰ দেৱৰ শাখা সত্ৰখন আছে বামুন বাৰাদি। এতিয়া আমি বামুন বাৰাদিত আহিছোঁ আৰু এইটো ৰাস্তাৰে আমি এই সত্ৰখনলৈ যাম। আগলৈ চাওঁ আহক এই সত্ৰখন কেনেকুৱা হৈ আছে। আপোনালোকে বহুতো শাখা সত্ৰৰ বিষয়ে জানিবলৈ আমাৰ চেনেলটো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। শ্ৰী শ্ৰী দামোদৰ দেৱৰ শাখা সত্ৰলৈ, আৰু এই শাখা সত্ৰখন হৈছে এই বামুণবুৰীত। এইখনে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ শাখা সত্ৰ। আমি ইয়াৰ ভিতৰলৈ গৈ এই শাখা সত্ৰখনৰ ভিতৰৰ চৌহদটো আমি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ। আহকচোন আমি ভিতৰলৈ গৈ ইয়াৰ চৌহদটো চাওঁ কেনেকুৱা হয়। আপোনালোকে আহি ইয়ালৈ চাব পাৰে। আহক। এইখনে হৈছে শাখা সত্ৰ, শ্ৰী শ্ৰী দামোদৰ দেৱৰ শাখা সত্ৰ। আৰু এইখন হৈছে বামুন বাৰাদিত, বৰপেটাৰ পৰা অলপমান দূৰত, বেছি দূৰত নহয়, মাত্ৰ 2 বা 3 কিলোমিটাৰৰ ভিতৰত হয়। এইটো হৈছে মূল কীৰ্তন ঘৰ। ইয়াতে আপোনালোকে আহি এটা সেৱা জনাব আৰু ভগৱানৰ নিশ্চয় আশীৰ্বাদ পাব। ইয়াৰ ভিতৰৰ চৌহদটো ইমান ডাঙৰ নহয়, কিন্তু আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে অলপমান দেখুৱাইছোঁ। ইমান ডাঙৰ নহয়, চাওকচোন। এয়া চাওক, ভিতৰৰ চৌহদটো ইমান ডাঙৰ নহয়, কিন্তু তথাপিতো আপোনালোকে আহিলে এই সত্ৰখন চাব পাৰিব। দৰ্শনাৰ্থীসকলে আহে, কিন্তু এইখন অলপমান ভিতৰত হয়, যাৰ কাৰণে দৰ্শনাৰ্থীৰ চকুত নপৰে। আপোনালোকক আমি এই ভিডিঅ'ৰ জৰিয়তে চকুত পৰাকৈ দেখুৱাই দিছোঁ। এয়া চাওক, আমাৰ লুলুৱে গৈ একেবাৰে বহিলেই। চাওকচোন কি পজ দি আছে, বাপৰে বাপ। ই মানে শাখা সত্ৰ চাবলৈ আহিছে, বিৰাট ভাল পাইছে চাগে। আপোনালোকে আহিব। এয়া লুলু কয় বোলে কিবা আপোনালোকক, চাওকচোন। আপোনালোকে আহিব, মই আহিছোঁ আজি, বিৰাট ভাল লাগিছে। এটা মনটোৱে পবিত্ৰ পবিত্ৰ যেন লাগিছে। আপোনালোকে আহি ইয়াতে এটা সেৱা জনাই যাব। বামুন বাৰাদিত থকা দামোদৰ দেৱ শাখা সত্ৰত ৰাতিপুৱা আহিছিলোঁ যদিও তেওঁলোক ইয়াৰে যিজন ব্যক্তি, যিকেইজনে এই বিষয়ে বা এই সত্ৰখনৰ বিষয়ে ক'ব, তেওঁলোকে কামত ব্যস্ত থকাৰ কাৰণে আমি আপোনাক ৰাতিপুৱাৰ ভিডিঅ'টো আগবঢ়াব নোৱাৰিলোঁ। আৰু আমি সেইকাৰণে গধূলি আহিছোঁ, আৰু গধূলি আহি আমি তেওঁলোকক গোটেইকেইজনক লগ পাইছোঁ। চাওক, ভিতৰে চাওক। আৰু এই সত্ৰখনৰ আপোনাৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি বংশীধৰ দাস আৰু সম্পাদক যোগেন্দ্ৰ দাসক আমি লগ পাম। ভিতৰত বহি আছে। তেওঁলোকে এই সত্ৰখনৰ বিষয়ে কি কয় অকণমান আমি ভিতৰলৈ গৈ এই ভিডিঅ'টো আগবঢ়াই আছোঁ। ব'লকচোন আমি ভিতৰলৈ গৈ। মাননীয় বংশীধৰ দাস এই সত্ৰখনৰ সভাপতি হয়। দুআষাৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনাক আগবঢ়াব। শুনকচোন তেওঁ কি কয় এই সত্ৰখনৰ বিষয়ে। নমস্কাৰ, মোৰ নাম বংশীধৰ দাস, বামুন বাৰাদি গাঁও উন্নয়ন কমিটি তথা দামোদৰ দেৱৰ শাখা সত্ৰৰ সম্পাদক। ইয়াৰ এই সত্ৰখন 150-200 বছৰ আগতে স্থাপন কৰা হৈছিল। তেতিয়া অনুষ্টপীয়াকৈ হৈছিল। এতিয়া অৱশ্যে কীৰ্তন ঘৰৰ চৌহদকে আদি কৰি, ৱালকে আদি কৰি কীৰ্তন ঘৰটো বহু বছৰ আগতে নতুনকৈ সজোৱা হৈছে, পকীৰে কৰা হৈছে। আৰু ইয়াত সত্ৰৰ কাম কাজ আছে, ভালকৈ চলা হয়। বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, মহাপুৰুষ দামোদৰ দেৱৰ জন্ম উৎসৱ, মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন, আৰু পূৰ্বতে আমাৰ মুছলৰাজ বুঢ়াতাৰো নাম কীৰ্তন কৰা হৈছিল, তিৰোভাৱ তিথি পালন কৰা হৈছিল। ইয়াৰ উপৰিও সময়ে সময়ে ধৰ্মানুমূলক অনুষ্ঠান হয়। ৰাতিপুৱা সদায় আইসকলৰ দ্বাৰা নাম প্ৰসংগ চলে, আৰু কাতি মাহৰ নাম প্ৰতি বছৰে ধুমধামকৈ পালন কৰা হয়। মাঘ বিহুত ডাঙৰকৈ উৎসৱ পালন কৰা হয়। প্ৰতি বছৰৰ বহাগ
মাহত দুমাহীত উৎসৱ পালন কৰা হয়, যেনিবা অলপ অনুষ্ঠপীয়াকৈ হয়। এনেকৈ গাঁৱৰ উন্নয়নমূলক কাম কাজৰ লগতে কীৰ্তন ঘৰৰ সকলো কাম কাজ কমিটিয়ে সুন্দৰভাৱে নিয়াৰিকৈ চলাই আছে। ভৱিষ্যতেও আৰু এনেকৈ কাম কৰাৰ আমাৰ মানসিকতা আছে। আৰু আমি আজি ভকতসকলে এই দামোদৰ দেৱৰ শাখা সত্ৰতে এই প্ৰসংগ আৰম্ভ কৰিছোঁ, আগৰ পৰাই চলি আছে। এতিয়া আৰু অলপ ভকতসকল বেছিকৈ তাত অংশগ্ৰহণ কৰিছে। ভৱিষ্যতে আমি আশা কৰিছোঁ যে এই গাঁওখন কীৰ্তন ঘৰৰ যোগেৰে সামাজিক তথা অন্যান্য দিশত কাম কাজ চলি থাকিব। এই গাঁওখনত আমাৰ বিভিন্ন জাতি উপজাতিৰ লোক বাস কৰে। বিশেষকৈ আমাৰ ইয়াতে হিন্দু ধৰ্মৰ লোকসকলে বাস কৰে। আমি এই গাঁওখনত সকলোৱে শান্তি সমৃদ্ধিৰে বাস কৰি আছোঁ। এইখিনিয়ে মোৰ ভৱিষ্যতৰ উন্নতি কামনা কৰি, ৰাইজৰ মংগল কামনা কৰি, কীৰ্তন ঘৰৰ উন্নতি কামনা কৰি ইয়াৰ বক্তব্য সামৰি মাৰিছোঁ। ভৱিষ্যতে এই সত্ৰখনে যাতে ৰাইজৰ তথা চৰকাৰৰ দৃষ্টি আকৰ্ষণ হয় আৰু সত্ৰখনে যাতে চৰকাৰে সুদৃষ্টি কৰি দান অনুদান দি সত্ৰখন ভৱিষ্যতলৈ আগবঢ়াই নিয়াত সহায় কৰে। বিশেষকৈ আমাৰ কমিউনিটি হল আৰু আমাৰ অতিথিশালাৰ প্ৰয়োজন হৈ আছে, আৰু আমাৰ ৱালৰ গোটেইখিনি কাম সম্পূৰ্ণ হোৱা নাই, আৰু আৰ্ট ফিলিঙৰো বৰ প্ৰয়োজন আছে। ভৱিষ্যতে চৰকাৰে চকু দিলে নিশ্চয় সত্ৰখন আমি সজাই পৰাই তুলিব পাৰিম। ইয়াত চৰকাৰৰ সুদৃষ্টি, ৰাইজৰ সুদৃষ্টি, সহায় সহযোগ লাগিব। এইখিনিয়ে আমি কামনা কৰিছোঁ।